আমি বেছিভাগ সময়ত মটিভেশ্যন চাই ছাৰসকলে মটিভেশ্যন দিয়ে বা কেতিয়াবা মনত এনেই জোচ আহে বছৰৰ প্ৰথমত যেনেকুৱা জোচ থাকে যে মটিভেশ্যন আহিলে ৰুটিনটো বনাওঁ এই বছৰত মই ফালি দিম মোৰ ৰিজাল্টটো ভাল হ'বই এনেকুৱা তো মটিভেশ্যন হ'ল বেটাৰীৰ দৰে প্ৰথমত ফুল চাৰ্জ থাকিব তাৰপিছত অলপ অলপ হাফ থাকিব তাৰপিছত অলপ অলপ কমি লাষ্টত একেবাৰে খতম হৈ যাব আজি ৰুটিন বনালোঁ কালিৰ পৰা পৰিৱৰ্তন হৈ যাব সকলো পৰিৱৰ্তন হৈ যাব পৰিৱৰ্তনটো আমাৰ লাষ্টৰ ফালে দেখিব লাগে যে কাম কৰিম তাৰপিছত কেইদিনমান পিছত সেই ৰিজাল্ট পাম কালিৰ পৰাই পৰিৱৰ্তন আনিব বিচাৰোঁ যে তুমি ৰেগুলাৰ 8 বজাত উঠিলা ৰাতিপুৱা 8 বজাত উঠিলা 6 ঘণ্টাকৈ মোবাইল মানে ইউজ কৰিলা তাৰপিছত এদিনো এক্সাৰচাইজ নকৰিলা কিন্তু কালিৰ পৰা তুমি 6 ঘণ্টাকৈ পঢ়িবা 30 মিনিটৰ সলনি 6 ঘণ্টা পঢ়িবা কালি বা 1 ঘণ্টা এক্সাৰচাইজ কৰিবা তাৰপিছত মেডিটেশ্যনো কৰিবা ৰুটিন ইজি হ'ব লাগে প্ৰেক্টিকেল লাইফৰ লগত মিলাই যেনেকুৱা লাইফটো চলে ঠিক তেনেকুৱাই অলপকৈ ইম্প্ৰুভ কৰিব লাগে যদি তুমি আগত 30 মিনিট পঢ়িছিলা এতিয়া আধা ঘণ্টা বঢ়াই দিব পাৰা বা 10 মিনিট বঢ়াই দিব পাৰা 20 মিনিট বঢ়াই দিব পাৰা কিন্তু তুমি যদি কোৱা যে 1 ঘণ্টা পঢ়িছিলোঁ আগত এতিয়া 5 ঘণ্টা পঢ়িম এইটো এনেকুৱা নহ'ব তুমি যদি আগত ৰাতিপুৱা 8 বজাত উঠিছিলা তুমি এতিয়া যদি কোৱা যে 4 বজাত তেনেকুৱা নহ'ব তুমি 1 ঘণ্টাকৈ 20 মিনিটকৈ কমাই দিয়া 8 বজাত উঠিছিলা তুমি 7:40ত উঠা এতিয়া তাৰপিছত এক্সাৰচাইজ আগতে নকৰিছিলে অলপ 10 মিনিট কৰা এক্সাৰচাইজ বা মোবাইল ইউজ কৰা একেবাৰেতো বন্ধ কৰি দিব নোৱাৰা 6 ঘণ্টা যেতিয়া আছে এতিয়া অলপ 1 ঘণ্টাকৈ কমাই দিলা 5 ঘণ্টা কৰিলা তাৰপিছত 4 ঘণ্টা তাৰপিছত সপ্তাহত মানে অলপকৈ ইম্প্ৰুভ কৰি লাষ্টত তোমাৰ 1 ঘণ্টা বা 30 মিনিট হ'ব পাৰে যদি তুমি মোবাইল ইউজ কৰি আছা পঢ়াৰ কাৰণে তেনেহ'লে তোমাৰ সেইটো ফলদায়ক মানে সেইটো তোমাৰ কোনো প্ৰব্লেম নহয় কিন্তু যদি তুমি নটিফিকেশ্যন চাই বা ইনষ্টাগ্ৰামত গ'লা বা শ্বৰ্টছ দেখি আছা বা মেছেজ দেখি আছা আননেচেছেৰি আড্ডা দি আছা তো তেনেকুৱা যদি তুমি কৰা তেনেহ'লে তোমাৰ প্ৰব্লেম হৈ যাব যদি তুমি ক্লাছ কৰি আছা বা নোট দেখি আছা বা যিকোনো এটা কোৰ্চ কৰি আছা তো সেইটো কাউণ্ট হ'ব তোমাৰ পঢ়াত বা ষ্টাডিত তো এইটো ধ্যান দিব লাগিব যে ক'ত তোমাৰ টাইমটো গৈ আছে ছাকচেছফুল মানুহে মটিভেশ্যনত কাম নকৰে তেওঁলোকে ছিষ্টেম বনায় তেওঁলোকে ডিচিপ্লিনত চলে তেওঁলোকে ছিষ্টেম বনায় ছিষ্টেমত ৰেগুলাৰ কাম কৰে তো এনেকৈ কৰিব লাগিব এতিয়া আমাৰ প্ৰব্লেমটো ছল্ভ কৰিব লাগে যে 5 দিনৰ পিছত কেনেকৈ কণ্টিনিউ কৰিব লাগে চাওক এই পৃথিৱীত কোনেও পাৰফেক্ট নহয় এদিন দুদিন গেপ যাব কাৰণ লং টাইম গ'ল যিটো আমি কওঁ যে অলপ কৰিব লাগে অলপ কৰিলে সেইটো কমি গ'ল তাৰপিছৰ দিনা যদি কৰিব নোৱাৰিলোঁ তাৰ পিছদিনা কৰিম সাপোজ কালি কৰিব নোৱাৰিলোঁ বহুত কষ্ট হৈছে বা ডিষ্ট্ৰাকশ্যন আহি পৰিছে বহুত প্ৰব্লেম হৈছে কিন্তু পিছদিনা ষ্টাৰ্ট কৰিম পিছদিনা যদি কৰিব নোৱাৰোঁ তেনেহ'লে তাৰ পিছদিনা কৰিম তেনেকৈ কৰিব লাগিব তো আজিৰ গ'লটো কি আজিৰ গ'লটো 4-5টা আছে তো সেই গ'লবিলাক যদি 100% কৰিব নোৱাৰিলোঁ 80%টো কৰিব পাৰিম সাপোজ তুমি ৰাতিপুৱা 5 বজাত উঠিব লাগিছিলে বা 4 বজাত উঠিব লাগিছিলে কিন্তু উঠিব নোৱাৰিলা 8 বজাত উঠিলা তেতিয়া তুমি 9 বজাৰ পৰাই পঢ়া ষ্টাৰ্ট কৰি দিয়া যদি ষ্টাৰ্ট নকৰা তেনেহ'লে গোটেই দিনৰ যিটো টাইম সেইটোও মানে শেষ হৈ যাব সময়টো নষ্ট হৈ যাব অলপ 70% কৰিবতো পাৰিবা 60%টো কৰিব পাৰিবা সেইটোতো কমি থাকিল তো এনেকৈ কৰিব লাগিব তুমি এদিন বহুত পঢ়িছা কিন্তু তোমাৰ এটাও মনত নাই একেবাৰে তোমাৰ মাইণ্ডটো একেবাৰে ব্লাংক হৈ গৈছে কিন্তু পিছদিনা তুমি সেই পঢ়াটো বহুত সহজ হৈ যাব তোমাৰ কাৰণে তো যেতিয়া পঢ়িবা সকলো পঢ়াই যে মূৰত সোমাই যাব সকলো পঢ়াই যে মনত থাকিব এনেকুৱা কথা নহয় তোমাৰ এদিন একেবাৰে তুমি বহুত পঢ়িছা কিন্তু তোমাৰ এটা মনত নাথাকিব পাৰে এনেকুৱা দিন যায় আমাৰ গৈছে আমি জানো তো বহুতৰে আমাৰ ফ্ৰেণ্ড সকলোৰে আমি আলোচনা কৰোঁ তো এই বিষয়ে তোমাকো ক'ম যে তুমি যদি 100% কৰিব নোৱাৰিলা 60%টো কৰিব পাৰিবা 70%টো কৰিব পাৰিবা কমপ্লিট কিন্তু গোটেই দিনটো সময়টো নষ্ট নকৰি দিবা কেতিয়াবা ইমাৰ্জেঞ্চি আহিব তোমাক সেই দিনটো কৰিব নালাগিব মানে কৰিব নোৱাৰিবা ইমাৰ্জেঞ্চি আহিব তুমি কৰিব নোৱাৰিবা 2-3 দিন কৰিব নোৱাৰিবা কিন্তু তাৰপিছৰ দিনা ষ্টাৰ্ট কৰিব লাগিব 2 দিনৰ ভিতৰত যদি ষ্টাৰ্ট কৰা তেনেহ'লে তোমাৰ কনচিষ্টেঞ্চিটো থাকিব তোমাৰ ডিচিপ্লিন মেইনটেইন থাকিব 2 দিনৰ ভিতৰত সকলো সলভ কৰিবলৈ চেষ্টা কৰিবা 2 দিনৰ পিছত যদি কৰিব নোৱাৰিলা তেনেহ'লে তোমাৰ সেই ৰুটিনটো ফ'ল' কৰিবলৈ বহুত কষ্ট হৈ যায় তো 2 দিনৰ বেছি মিছ নকৰিবা একেবাৰে লাষ্টত এইটোৱে ক'ব বিচাৰিম যে আইডেণ্টিটি চেঞ্জ ইমান চমৎকাৰী নাহে অলপকৈ পৰিৱৰ্তন কৰিব লাগিব ছাকচেছফুল মানুহে ডিচিপ্লিনত চলে সাপোজ তেওঁ মনৰ পৰা ইমানদাৰী সেই কামৰ প্ৰতি যে মোক এইটো কৰিব লাগিব মই যদি আজি কৰিব নোৱাৰিলোঁ তেনেহ'লে কালি কৰিম কালি যদি কৰিব নোৱাৰিলোঁ কিবা প্ৰব্লেম এলেহুৱা যদি কৰা তেনেহ'লে কিন্তু প্ৰব্লেম আছে যে সেই কামৰ প্ৰতি তোমাৰ প্ৰব্লেম আছে সেই কামটো তুমি ভাল নোপোৱা এনেকুৱা এটা প্ৰব্লেম আছে যে কাম যদি ভাল নালাগে তেনেহ'লে ৰুটিন ফ'ল' কৰিবলৈ বা সেই কামটো কৰিবলৈ মন নাযায়
তো তোমাৰ যিটো ভাল লাগে সেইটো কৰিব লাগিব। তো ছাকচেছফুল মানুহে নিজৰ ভাল লগা কামটো কৰে সেইকাৰণে। তো তেওঁলোকে অলপ অলপকৈ কৰে, ডিচিপ্লিনত থাকে, মনটো ইমানদাৰো থাকে যে আজি যদি কৰিব নোৱাৰিলোঁ তেনেহ'লে কালি কৰিম। তো অলপ অলপকৈ কৰে। তো তুমি চিম্পল হেবিট ফ'ল' কৰিব পাৰা কিছুমান। ছাপ'জ তোমাৰ আজি এলেহুৱা লাগি আছে, এনেই এলেহুৱা লাগি আছে, তেনেহ'লে তুমি টেবুলত বহা 10 মিনিটৰ কাৰণে, জাষ্ট 10 মিনিটৰ কাৰণে বহা, পুৰাণা পঢ়া, যিটো তোমাৰ ভাল ছাবজেক্ট একেবাৰে বহুত ভাল লাগে সেইটো জাষ্ট ষ্টাৰ্ট কৰা, 10 মিনিট পঢ়া। চাবা এতিয়া তোমাৰ 1 ঘণ্টা হ'ব, 2 ঘণ্টা হ'ব, কেতিয়া তুমি বুজিব নোৱাৰিবা। তো এনেকুৱা নিজৰ ওচৰত মানে নিজৰ মনৰ লগত মিলাই সেই বস্তুবোৰ সজাব লাগিব, তোমাক লাহে লাহে ইম্প্ৰুভ কৰিব লাগিব। তো এনেকৈ কৰিলে তুমি বহুত গুণে আগুৱাই যাব পাৰিবা আৰু তুমি ৰেগুলাৰ কৰিব পাৰিবা কামটো। তো ৰুটিন কেঞ্চেল কৰিব নালাগে, সেই ৰুটিনটো ফ'ল' কৰা। এদিন গুচি গ'লে কি হ'ল, তাৰ পিছদিন ষ্টাৰ্ট কৰিবা। আধা দিনটো গুচি গ'লে তাৰ আধা দিনটো তুমি কাম কৰিব পাৰিবা, 50% কাম কৰিব পাৰিবা। কিন্তু তোমাক কৰিব লাগিব কামটো, তোমাক ছাকচেছ হ'বই লাগিব। তুমি আজি যদি কৰিব নোৱাৰিলে পিছদিনা অলপ বেছিকৈ কৰা। যিখিনি ক'লোঁ এই ভিতৰত যদি তোমাৰ এটা পইণ্ট যদি ভাল লাগিছে তেনেহ'লে কমেণ্টত জনাবলৈ নাপাহৰিবা। আৰু তুমি কালিৰ পৰা বা এতিয়াৰ পৰা কি কৰিবা সেইটো কমেণ্টত জনাবা।